চিকিৎসা করতে আমি চিকিৎসা করছি আমার কিছু নাই মাঠে আছেন মাটি আমি চিকিৎসা করছি আর টাকা পয়সা লাগে আমি চিকিৎসা করতে পারি না নিতে থাকি নিতেও কটাতে বহুত দিন ঘুরাইলাম ঘুরাইয়া যাওয়ার জন্য বাড়ি বিটা কিনে শেষ করলাম। কি বেমার হয়েছিল? বেমার মানে ডাক্তারও দরকার না এখান থেকে অল্প বুয়া থেকে না যাও চামচ একটু দুধ খায় এনেও না এই যে বালতি আচ্ছা এই যে বালতি এই বালতিতে লগে লগে বাড়িয়া পড়ে লগে বাড়িয়া পড়ে তখন এই তো স্যালাইন উঠে 2-3টা স্যালাইন ডেলি জন লাগে এখন আমি কাম করে আনিয়া আমি স্যালাইন দিবার রাস্তা নাই শুধু এই ডিং সমস্যার মধ্যে ওনার বুজুর সাহেব আর আমি হাজিনি তখন তারা দুটো আমার একটু দয়া করে আসি। এগৰাকী কিশোৰী অচিন ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত বিচনাত ছটফটাই আছে। উন্নত চিকিৎসাৰ বাবে চৰকাৰৰ লগতে মৌলানা বদৰুদ্দিন আজমল, ধিঙৰ বিধায়ক আমিনুল ইছলাম আৰু ৰাইজৰ সহায় বিচাৰি হাত আগবঢ়াইছে ভুক্তভোগী পৰিয়ালে। মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত উৰলকটা পথাৰৰ হজৰত আলীয়ে দিন হাজিৰা কৰি পৰিয়ালটোক পোহপাল দি আছিলে। এতিয়া হজৰত আলীয়ে নিজৰ জীয়েকৰ নিজে উপাৰ্জন কৰা ধন আৰু মাটি বিক্ৰী কৰি বিভিন্ন হাস্পাতালত চিকিৎসা কৰে যদিও এতিয়াও কোনো সুফল পোৱা নাই। এতিয়া একো বেচিবলৈও নাই, খাবলৈও নাই। চিকিৎসাৰ বাবে পৰিয়ালটোৰ হাতত থকা পইচা বা সা সম্পত্তিও নাই। অৱশেষত পৰিয়ালটি তেওঁৰ উন্নত চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে অসম চৰকাৰ আৰু ৰাইজৰ ওচৰত সহায় বিচাৰি আবেদন জনাইছে। তেওঁৰ উন্নত চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে অসমৰ মুখ্যমন্ত্ৰী আৰু মৌলানা বদৰুদ্দিন, ধিঙৰ বিধায়ক আমিনুল ইছলামৰ লগতে ওচৰত সহায় বিচাৰি আবেদন জনাইছে। সহায়ৰ হাত আগবঢ়াবলৈ হ'লে 6901624416 নম্বৰত যোগাযোগ কৰিব পাৰে আৰু বেংক একাউণ্ট নং 003301104644, IFSC কোড PUNB 0003320, ব্ৰাঞ্চ মৈৰাবাৰীৰ পৰা সেলিম আহমেদৰ ৰিপৰ্ট, অৰুণোদয় অসম।